এয়া ভোট জলকীয়া ৰুইছিলোঁ, গুটি পচাই পেলাই পুলি হৈছিলে, তাৰপৰা পুলিহে ৰুই দিছিলোঁ। এতিয়া কথা হ'ল ডাঙৰেই হৈছে গছজোপা, কিন্তু ফুল ফুলি আছে, কিন্তু জলকীয়া নধৰে। ফুল ফুলাৰ পিছত পৰি যায়। এজনে ক'লে পটাছ দিবলৈ, পটাছ দিছিলোঁ, তাৰপিছতো কিন্তু কাম হোৱা নাই। এয়া এইফালে আকৌ এয়া চাওকচোন, জুতলা জুতলি হৈ গৈছে পাতবিলাক। এজনে ক'লে কেঁচিৰে আগবিলাক কাটি দিবলৈ, কাটি দিলোঁ, তাৰপিছতো কিন্তু মই একো সুফল পোৱা নাই। জলকীয়া এতিয়ালৈকে লগাই নাই। এজোপা এজোপা এইফালেও আছে এজোপা, এজোপা ইয়াৰ কিবা কি কাৰণে হৈছে, কোনোবা সদাশয় ব্যক্তিয়ে জানে যদি জনাবচোন, আৰু কি কৰিলে ভাল হ'ব সেইটো জনাবচোন পাৰিলে। এজোপা চাওক তেনেকুৱা হৈছে। মানে চটৰ ওপৰত কৰিছিলোঁ। কোনোবা সদাশয় ব্যক্তিয়ে কিবা দিহা পৰামৰ্শ দিলে ভাল পাম। কি কৰিলে, কি দিলে জলকীয়া লাগিব। ধন্যবাদ।